ঘৰ শব্দটো শুনাত এটা সৰু শব্দ, কিন্তু এই ঘৰতেই সোমাই থাকে এটা পৰিয়ালৰ সপোন, আশা আকাংক্ষা আৰু বহুত মৰম। ঘৰটোৰ পৰা ঘৰখন কৰিবলৈ লাগিলে ঘৰখন কোৱাৰ্টাৰ নাইবা ভাড়াঘৰেই হওক, মৰমেৰে তাক সজাই পৰাই ৰাখিব পৰাটোৱেই হৈছে এটা কলা বা আৰ্ট। আজি মই মোৰ এই কোৱাৰ্টাৰৰ ড্ৰয়িং ৰুমটো সজাবলৈ ওলাইছোঁ আৰু তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব বুলি ভাবিছোঁ। নিজৰ টেলেণ্টবোৰ কেতিয়াও নিজৰ মাজত দবাই নাৰাখিব, সেইবোৰ বাহিৰলৈ উলিয়াই দিয়ক আৰু আনকো আপোনাৰ টেলেণ্টৰ জ্ঞান ভগাই দিয়ক। জ্ঞানবোৰ নিজৰ মাজত সাঁচি ৰখাতকৈ বিলাই দিয়ক। যদি বাহিৰত বিলাব পৰা নাই, নিজৰ ল'ৰা ছোৱালীৰ মাজতে বিলাই দিয়ক। জ্ঞান যিমানেই বাটিব সিমানেই বাঢ়িব। আজিকালি ল'ৰা ছোৱালীবোৰ ইমান যে সোনকালে ডাঙৰ হয় আমি দেখি থাকোঁতেই ধৰিবই নোৱাৰোঁ। গতিকে যিমান পাৰে তাহাঁতক সময় দিব, তাহাঁতৰ লগত নাচিব, গাব, খেলিব, ল'ৰা ছোৱালীৰ লগত ল'ৰা ছোৱালী হৈ পৰিব। দেখিবচোন আপোনাৰ বুকুখন সুখেৰে ভৰি পৰে। বহুত ভাল লাগে। ল'ৰা ছোৱালীৰ সৈতে টাইম স্পেণ্ড কৰক, তাহাঁতৰ পৰাও শিকক আৰু তাহাঁতক পঢ়ুৱাওক। নিজেও বহুত তাহাঁতৰ পৰা নজনা কথা শিকিবলৈ পাব। আমি সৰুতে খেলা খেলবোৰ তাহাঁতক শিকাওক, সাধু কওক। মানুহ বেছি ইম'চনেল হ'ব নালাগে। এইটো মোৰ ক্ষেত্ৰৰ পৰা মই নিজেই কৈছোঁ, অনুভৱৰ পৰা। কাৰণ যিমানে আপোনালোক ইম'চনেল হ'ব সিমানেই আপোনালোকে নিজেই বহুত আঘাত পায় মনত, আৰু মানুহে সদায় মূৰ্খ বনাবলৈ চেষ্টা কৰে, জীৱনত বাৰে বাৰে ঠগ খায়। সেইকাৰণে কাৰোৰ পৰা বেছি আশা বা এক্সপেক্টেশ্যন কৰিব নালাগে। যিমান পাৰে নিজে যি ভাল পায় সেইবোৰৰ সৈতে বেছি থাকিব লাগে আৰু সদায় কিবা এটা নতুন শিকাৰ ধান্দাত থাকিব লাগে। যদি মনত আগৰে পৰা কিবা হেঁপাহ পুহি ৰাখিছিল সেইবোৰ এতিয়া পূৰ কৰক। সময় গুচি গ'ল বুলি চান্সবোৰ পালে এৰি নিদিব। নিগেটিভ চিন্তাবোৰ যিমান পাৰে এৰি চলিবলৈ শিকক, সুখী থাকিব। প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ ট্ৰান্সফাৰ হৈ থাকে কাৰণে আমাৰ কাৰণে ফাৰ্নিচাৰ অনা নিয়া কৰিবলৈ অসুবিধা হয়। গতিকে কোৱাৰ্টাৰত যিখিনি ফাৰ্নিচাৰ থাকে সেইখিনিকে আমি ইউটিলাইজ কৰোঁ। এতিয়া ফাইনেল লুকটো মই দেখাব খুজিছোঁ ৰুমটোৰ, কেনেকৈ মই সজালোঁ। পৰ্দাখন পেলাই দিওঁ। সেইপিনেদি এণ্ট্ৰি দেখিলে নহয়। তাৰপিছতে এইটো ফ্ৰিজটো আমাৰ জেগা নাই যে এইডোখৰতে থৈছোঁ ফ্ৰিজটো। আৰু এইডোখৰত দেখিছেনে মই ইহঁতি পটককৈ পোৱাকৈ ইয়াত থৈ দিছোঁ গগলছ, তাৰপিছতে ঘড়ী ইহঁতৰ এই টেমাটোৰ ভিতৰত ভৰাই ধুনীয়াকৈ, যাতে পটককৈ ইহঁতি হাততে পায়। সেইকাৰণে এনেকৈ একে জেগাতে চব থৈ দিছোঁ। তাৰপিছত এয়া দেখিছেনে আমাৰ ছোৱালীহঁতে বনোৱা ফুল, ধুনীয়া লাগিছে ন? ইহঁতি বনোৱা এইটো DIY হয়। গ্ৰ' প্লান্ট গ্ৰ' গ্ৰীণ ফুল পাতিছেনে? পাত চাত চব ধুনীয়াকৈ দি দিছে, ধুনীয়া লাগিছেনে? তাৰপিছতে আৰু মৌৰা পাখি দুটামান আছিলে, এনেকৈ থৈ দিছোঁ। মৌৰা পাখি আছে কিন্তু মই এতিয়া বেলেগ জেগাত থৈছোঁ, গোঁসাই ঘৰৰ ওচৰত থৈছোঁ। আৰু এই দুপাতমান আছিলে। মৌৰা পাখিয়ে ঘৰত পজিটিভ ভাইব এটা আনে। এইখিনি ইনভাৰ্টাৰটো। তাৰপিছতে ইয়াৰ পাপাকৰ ফ্লুট, সৰুজনীৰ পিয়ানো, এয়া আমাৰ বেডমিণ্টন, তাৰপিছতে ইয়াৰ
অকমানি পোৱালি কৃষ্ণ ভগৱান। তাৰপিছত ক'ৰবালৈ আহোঁতে যাওঁতে ভগৱানক দেখি গ'লে দিনটোলৈ ভাল লাগে, সেইকাৰণে এইখিনিতে থৈ দিছোঁ। বুদ্ধদেৱ, এইখন আমাৰ ফটো, এইখন ডাঙৰজনী গীটাৰ, তাৰপিছত এইটো সেই ঘোঁৰা, এনেকৈ ঘোঁৰা বোলে দৰ্জা পিনে মুখ কৰি থ'লে ভাল বুলি কয় আৰু ফটোও থ'ব পাৰে, ঘোঁৰা ফটো হেনো দৌৰি থকা। আৰু এইটো মই এনেকৈ থৈ দিছোঁ। বাকচটো যে আছিলে দেখিছিলে নাই, বাকচটো এইপিনে এখন টেবুলৰ নিচিনাকৈ দি দিছোঁ। তাৰপিছত ইহঁতক এইকেইটা ফ্লটিং আছিলে টিউব, মই য'ত ত'ত থ'লে ফুটি মেলি থাকিব নহয়, সেইকাৰণে এইখিনিতে সজাই থোৱা হৈছে, দেখিবলৈও ভাল লাগিছে, সেইটো কাৰণে এইডোখৰতে থৈ দিছোঁ। তাৰপিছতে এইকেইটা কি গম পাইছেনে? নিজে চাওকচোন, আমাৰ কেনেকুৱা চোফা, সেইটো চোফা নিচিনা লাগিছে নাই, কৈছে চোফা নিচিনা। ৱালখন বেয়া আছিলে কাৰণে সেইখন কাগজ এখন মাৰি দিলোঁ, ৱালপেপাৰ। তাৰপিছতে এইকেইটা বাকচ আছিলে, বাকচ দুটা, তাৰ ওপৰত এখন বিচনা চাদৰ এখন দি পেলাই ওপৰত এইকেইটা মই কুচন আনিছিলোঁ, সেইকেইটা দি দিছোঁ, আৰু ওপৰত এইকেইটা পিলো দি দিছোঁ। ভাল লাগিছেনে দেখিবলৈ? কোনে গম পাব ন এইকেইটা বাকচ বুলি, হয়নে? তাৰপিছতে এইখন বিচনাখন টানি টানি ভৰাইছিলোঁ যে, বিচনা এইখন দেখিলেনে? তাৰপিছতে এইকেইটা ইহঁতৰ পুতলাকেইটা এইখিনি থৈ দিছোঁ, টেডিকেইটা। তাৰপিছত এইখন চেয়াৰ, আৰু ইয়াৰ তলত কি গম পাইছে নাই? ইয়াৰ তলত যে সেই বাকচবোৰ ভৰাই থৈছোঁ, সেইবোৰ বাকচ এনেকৈ ভৰাই থৈছোঁ, নেদেখেও, লুকায়ো থাকিব। আৰু আমাৰ জানেই আহোঁতে যাওঁতে বহুত কাপোৰ কানি ভৰোৱাৰ পৰা আদি কৰি গোটেইখন বাকচতে ভৰাওঁ, তেনেকৈ ভৰাই লৈ যোৱা হয়। তাৰপিছত এইখন টেবুলখনৰ ওপৰত মই ফ্লটিং কিছুমান মম দি থৈছোঁ, কেণ্ডেল, দেখিবলৈ ধুনীয়া হোৱাকৈ, দেখিছেনে? তাৰপিছত এইপিনে এইটো ফুলদানিটো, বাছ সেইটোৱে আৰু। বাছ আজি সজাই দেখুৱালোঁ আপোনালোকক এনেকৈ আমাৰ সৰু গভমেণ্ট কোৱাৰ্টাৰটো। আৰু আপোনালোকে যদি ভাল লাগিছে মোৰ এই মানে সজোৱা পদ্ধতিটো, বা যিয়ে বুলিয়ে কওক আৰু, ইমান নাজানো তথাপিতো চেষ্টা কৰিছোঁ সজাবলৈ। ভাল লাগিছে যদি আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোক আগুৱাই যাবলৈ সদায় আশীৰ্বাদ দি যাব, ইয়াকে মই আশা ৰাখিছোঁ আপোনালোকৰ আগত। এতিয়া মই আকৌ দেখুৱাই দিছোঁ আপোনালোকক পুৰা ৰুমটো। সৰু সৰু এই কামবোৰ কৰিও মনত এটা এনেকুৱা আনন্দ পোৱা যায়, সেয়া একোৰে লগত তুলনা কৰিব পৰা নাযায়। জীৱনৰ সৰু সৰু এই সুখবোৰ, আনন্দবোৰ বুটলিবলৈ শিকক। জীয়াই থকা দিনকেইটাৰ প্ৰতিটো দিনেই স্পেচিয়েল হয়, আৰু ইয়াক কেতিয়াও হাতৰ পৰা পিছলি যাবলৈ নিদিব। প্ৰতিটো দিন, প্ৰতিটো সময় এনজয় কৰক, কাৰণ মানুহৰ জনমটো বহুত পুণ্যৰ ফলত মিলে। আজি মই এই ড্ৰয়িং ৰুমটো যে সজাই মনত এটা এনেকুৱা আনন্দ পাইছোঁ, সেইটো মই ভাষাৰে আপোনালোকক বুজাব নোৱাৰোঁ। মাত্ৰ ড্ৰয়িং ৰুমটো চাই বহি আছোঁ আৰু ভাবিছোঁ ইমান ধুনীয়া লাগিছে, কাৰণ সদায় মনত এটা কথা ভাবিব, আপুনি সকলোতকৈ সুকীয়া, আপুনি সকলোতকৈ বেলেগ, আৰু আপোনাৰ কামবোৰো বহুত